কবিতাৰ শিৰোনাম তোলৈ মনত পৰিছে আই। তহঁতৰ পৰা আঁতৰি থকা বহুদিনেই হ'ল আই। ইমানকৈ মনত পৰিছে তোলৈ। ভাগৰি কৰবাৰ পৰা অহাৰ পাছত মৰমত যে খুৱাই লৈছিলি তোৰ কোলাত, তাতকৈ শান্তিৰ স্থান কতো নাই। এতিয়া দেখোন ডাঙৰ হৈ নিজৰ কৰ্তব্য পালন কৰি তোৰ পৰা ইমান নিলগত থাকিবলগীয়া হৈছে। আই, পিতাইৰ কষ্টবোৰ মনত পৰিলে বুকুখন বৰকৈ বিষায়। কিমান যে সহজ সৰল তহঁতবোৰ, দুখ কি তাক অনুভৱেই কৰিব নিদিলি। গাঁৱৰ সেই কেঁচা মাটিৰ গোন্ধবোৰে বৰকৈ আমনি কৰে জান। লগৰীয়াৰ সৈতে খেলি ফুৰা দিনবোৰে যে ৰিঙিয়াই মাতে মোক গাঁওখনলৈ। কিন্তু আই, ব্যস্ততাই কুঙা কৰি তুলিছে, জৰাজীৰ্ণ কৰি তুলিছে মোৰ সকলো। তই যে কৈছিলি বিচাৰিলে জানো সম্ভৱ হয় সকলো, তাক আজি বৰকৈ উপলব্ধি কৰিছোঁ। এই কংক্ৰিটৰ মহানগৰীত সকলো পৰোৱাই ইয়াত কেঁচা মাটিৰ গোন্ধ পাবলৈ নাই। সকলো কাঠৰ পুতলা যেন। দুখ, ভাগৰ, দয়া, মমতা মাথো কোৱাৰ কথা, অৰ্থ কোনেও নুবুজে আই। তোৰলৈ বৰকৈ মনত পৰিছে, বৰকৈ মনত পৰিছে।